প্ৰতিজন ভাৰতীয়ই এই ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। কেনেদৰে আমি চৰকাৰ অৱহেলাত মহান ব্যক্তিসকলক হেৰুৱাইছোঁ। সৰুৰে পৰা আমাক স্কুলত পঢ়োৱা হয় যে এলবাৰ্ট আইনষ্টাইন পৃথিৱীৰ আটাইতকৈ বুদ্ধিমান ব্যক্তি আছিল আৰু তেওঁৰ সমান জ্ঞানী আজিলৈকে এই পৃথিৱীত জন্ম হোৱা নাই। কিন্তু আপোনালোকে জানেনে, ভাৰতত জন্ম হোৱা ডক্টৰ বশিষ্ঠ নাৰায়ণ সিঙে আইনষ্টাইনৰ জনপ্ৰিয় ৰিলেটিভ থিয়ৰীকো চেলেঞ্জ দিছিল। কোন আছিল বশিষ্ঠ নাৰায়ণ সিং? কিয় আমাক এওঁৰ বিষয়ে নপঢ়ায় বা এওঁৰ ওপৰত কোনোৱে কিতাপ লিখি কিয় নুলিয়ায়? বশিষ্ঠ নাৰায়ণ সিঙৰ জন্ম হৈছিল 1942 চনৰ 2 এপ্ৰিল তাৰিখে পাটনাৰ বসন্তপুৰ গাঁৱত। তেওঁৰ দেউতাক এজন পুলিচৰ কনষ্টেবল আছিল আৰু 5জনকৈ ভাই ভনী থকাৰ বাবে তেওঁলোকৰ আৰ্থিক অৱস্থা তেনেই দুৰ্বল আছিল। ইয়াৰ পৰা বশিষ্ঠ নাৰায়ণ দেৱৰ প্ৰতিভাত কোনো বাধা অহা নাছিল। বশিষ্ঠ নাৰায়ণ বহুত প্ৰতিভাশালী আৰু মেধা ছাত্ৰ আছিল। ইমানেই মেধাৱী আছিল যে তেওঁৰ নিজৰ দৰিদ্ৰতাৰ পাৰ ভাঙি আগুৱাই গৈছিল আৰু নিজৰ প্ৰতিভাৰ বলত এদিন পাটনা ইউনিভাৰ্চিটিত নামভৰ্তি কৰিছিল। ইউনিভাৰ্চিটিত নাম লগোৱাৰ আগতে তেওঁক এজন সাধাৰণ ছাত্ৰ হিচাপে গণ্য কৰিছিল। কিন্তু ইউনিভাৰ্চিটিত এদিন এনেকুৱা হ'ল যাক লৈ গোটেই ইউনিভাৰ্চিটি আচৰিত হৈ উঠিল। আচলতে তেওঁ গণিতত নিজ শ্ৰেণীৰ লগতে উচ্চ শ্ৰেণীৰ প্ৰশ্নবোৰৰো উত্তৰ উলিয়াই দিছিল। কলেজৰ প্ৰিন্সিপাল ডক্টৰ নাগেন্দ্ৰ নাথ, যিয়ে এজন গণিতৰ বিভাগৰ অধ্যাপক আছিল, তেওঁ বশিষ্ঠ নাৰায়ণৰ কাণ্ডকাৰ্যত অসন্তুষ্ট হৈছিল। কাৰণ মেথছৰ ক্লাছত তেওঁ এনেধৰণৰ কিছুমান প্ৰশ্ন সুধিছিল যিবোৰৰ উত্তৰ অধ্যাপকবোৰৰ ওচৰত নাছিল আৰু ভুল পঢ়ালে বশিষ্ঠ নাৰায়ণে শিক্ষককে গালি দি দিছিল। তেতিয়া ডক্টৰ নাথে বশিষ্ঠ নাৰায়ণক এসেকা দিবলৈ এটা পৰীক্ষা পাতিলে। তাত এনেকুৱা এখন প্ৰশ্নকাকত কাটি উলিওৱা হ'ল যিবোৰ নাৰায়ণক কেতিয়াও পঢ়োৱা হোৱা নাই। কিন্তু প্ৰিন্সিপালে তেওঁৰ উত্তৰবোৰ দেখি অবাক হৈ পৰিছিল, কিয়নো বশিষ্ঠ নাৰায়ণে অকল শুদ্ধ উত্তৰেই লিখা নাছিল, তদুপৰি সেই প্ৰশ্নসমূহ যিমান প্ৰকাৰে উত্তৰ উলিয়াব পাৰে সকলো লিখি পেলাইছিল। তাৰপিছত বশিষ্ঠদেৱৰ বাবে ইউনিভাৰ্চিটিৰ নিয়ম বদলি কৰা হ'ল আৰু লগালগ BSCত মেথছৰ অনাৰ্ছ সহকাৰে চূড়ান্ত ছেমিষ্টাৰ পৰীক্ষাত বহিবলৈ দিয়ে। পোনে পোনে চূড়ান্ত পৰীক্ষা দিলে যদিও তেওঁ ইউনিভাৰ্চিটিৰ পৰা ডিষ্টিংশ্যন লৈ পাছ কৰিলে। MSc কৰি থাকোঁতে দ্বিতীয় ছেমিষ্টাৰ পিছতে তেওঁক অন্তিম ছেমিষ্টাৰ পৰীক্ষা দিবলৈ অনুমতি দিলে আৰু তাতো তেওঁ কলেজৰ 1 নং স্থান দখল কৰিলে। বশিষ্ঠ নাৰায়ণ যেতিয়া পাটনাৰ ছায়েন্স কলেজত পঢ়িছিল, তেতিয়া পৰা কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক জন কেলিৰ চকুৰ তেওঁৰ ওপৰত পৰিছিল। কেলিয়ে তেওঁৰ প্ৰতিভাক বুজি পালে আৰু 1965 চনত সকলো খৰচ দি বশিষ্ঠ নাৰায়ণক আমেৰিকালৈ লৈ গ'ল। 1969 চনত তেওঁ কেলিফৰ্ণিয়া ইউনিভাৰ্চিটিৰ পৰা PhD কৰিলে আৰু তেওঁ ডক্টৰ বশিষ্ঠ নাৰায়ণ সিং ৰূপে খ্যাত হ'ল। PhD কৰাৰ পিছত নাৰায়ণদেৱ স্পেচ অৰ্গেনাইজেশ্যন নাছাত কৰ্মস্থান পালে আৰু 1969 চনতে নাছাৰ পৰা এপ'ল' মিছন নিক্ষেপ কৰিছিল। হয়, সেই এপ'ল' মিছন যিয়ে মানুহক প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ বুকুত ভৰি দিবলৈ সক্ষম কৰিছিল। কিন্তু এই মিছনটো চলি থকা অৱস্থাত তাৰ কম্পিউটাৰবোৰ হঠাৎ বন্ধ হৈ পৰিছিল। তেতিয়াই বশিষ্ঠ নাৰায়ণে এনে এটা গণিতৰ হিচাপ লগালে যাৰ ফলত কম্পিউটাৰবোৰ আকৌ কাম কৰিবলৈ আৰম্ভ কৰিছিল। তেতিয়া সকলোৱে দেখে নাৰায়ণদেৱ আৰু কম্পিউটাৰৰ হিচাপ একদম একেই আছিল। 1973 চনত তেওঁ ভাৰতলৈ আহি বিবাহপাশত বন্দী হয় আৰু তেওঁৰ পত্নীৰ লগত পুনৰ আমেৰিকালৈ গুচি যায়। সকলো ভালেই চলি আছিল, কিন্তু এদিন তেওঁ হঠাৎ কিবা ধৰণৰ হৈ পৰিল আৰু তেওঁ ডক্টৰৰ ওচৰলৈ গৈ গম পায় যে তেওঁ চিজ'ফ্ৰেনিয়া নামৰ এটা বেমাৰত ভুক্ত হৈছে। তাৰপিছত তেওঁ কিছুমান অত্যাধুনিক মেডিচিন ল'বলৈ ক'লে। এইটো কথা তেওঁ নিজৰ পত্নীকো কোৱা নাছিল, কিন্তু কিছুদিনৰ পিছত পত্নীয়ে তেওঁৰ কাণ্ডবোৰ দেখি আচৰিত হ'ল আৰু এদিন তেওঁ কিছুমান দৰৱ খোৱা পত্নীয়ে দেখিবলৈ পালে। তাৰপিছত নাৰায়ণদেৱৰ পৰিয়ালবৰ্গই তেওঁৰ এই মানসিকতাত ভুগি থকা কথা জানিব পাৰিলে। কিছুদিন তেওঁ আৰু তেওঁৰ পত্নী আমেৰিকাতে আছিল। ইমান ভাল চাকৰি আৰু জীৱন যাপন কৰা স্বত্বেও তেওঁৰ মনে সদায় ভাৰতৰ বাবে কান্দিছিল। সেয়েহে 1974 চনত তেওঁলোক ভাৰতলৈ ঘূৰি আহিলে। ভাৰতলৈ অহাৰ পাছত তেওঁৰ পৰিয়ালে ডাক্তৰ অনুসৰি লৈ থকা সকলো দৰৱ পাতি বন্ধ কৰি দিলে। তাৰপিছত নাৰায়ণদেৱে IIT কানপুৰ, IIT মুম্বাই আৰু ISI কলকাতাৰ অধ্যাপক হিচাপে আছিল। ইয়াৰ ফলত তেওঁৰ স্বাস্থ্যটো বহুত বেয়া হৈ পৰিল। ইমানেই অসুস্থ হৈ পৰিছিল যে তেওঁৰ পত্নীয়ে 1974 চনত তেওঁক ডিভ'ৰ্চ দি দিয়ে। পত্নীৰ এই সিদ্ধান্তই নাৰায়ণদেৱক একেবাৰে ভাঙি পেলালে। তেওঁ খোৱা বোৱা সকলো এৰি দিলে আৰু আগতকৈ তেওঁৰ স্বাস্থ্য অৱস্থা বেছি বেয়া হ'ল। তেওঁৰ এই অৱস্থা দেখি ঘৰৰ মানুহে মেণ্টেল হস্পিটেলত ভৰ্তি কৰি দিলে আৰু তাত তেওঁক চিকিৎসা কৰোৱা হ'ল। তেওঁ সুস্থ হৈ উঠিব ধৰিলে। এনেতে 1990 চনত তেওঁৰ দেউতাকৰ মৃত্যু হয়।
যাৰ বাবে তেওঁক হস্পিটেলৰ পৰা আহিব দিয়া হয়, কিন্তু তেওঁ পুনৰ আকৌ তালৈ যাব নিবিচাৰিলে। তেওঁ সুস্থ হৈ উঠাৰ বাবে হস্পিটেলেও তেওঁক ৰিহা কৰি দিলে। তেওঁৰ এজন ভায়েক ইণ্ডিয়ান আৰ্মিত চাকৰি কৰিছিল। তেতিয়া ভায়েকজনৰ পোষ্টিং পুনেত আছিল। নাৰায়ণদেৱে পুনেত তেওঁৰ ভায়েকৰ লগত থাকিবলৈ লয়। 1991 চনত নাৰায়ণদেৱক চিকিৎসা কৰিবলৈ ৰাঁচীলৈ লৈ যাওঁতে হঠাৎ মাজবাটতে এদিন ট্ৰেইনৰ পৰা তেওঁ নাইকিয়া হৈ গ'ল। তেওঁক সকলোৱে খুব বিচাৰিলে, কিন্তু ক'তো বিচাৰি নাপালে। 4 বছৰ পিছত তেওঁক তেওঁৰ পত্নীৰ গাঁৱৰ কাষত পোৱা গ'ল। তেওঁৰ অৱস্থা বহুত গুণেই বেয়া হৈ পৰিল। পৰিয়াল মানুহে এনে অৱস্থা দেখি তেওঁক আঁকোৱালি লয়। নাছাত কাম কৰা আৰু পাটনা ইউনিভাৰ্চিটিৰ নিয়ম বদলি কৰা এই বশিষ্ঠ নাৰায়ণ তেওঁৰ জিলাত জনপ্ৰিয় আছিল। তেওঁৰ এই ঘটনাক লোকেল বাতৰি কাকতত প্ৰকাশ কৰে আৰু তেওঁক সহায় কৰিবলৈ চৰকাৰক বাধ্য কৰে। প্ৰথমে তেওঁক বেংগলোৰৰ নিহামছ অৰ্থাৎ নেশ্যনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ এণ্ড নিউৰ'ছায়েন্সত ভৰ্তি কৰিলে। তাৰপিছত IASBASত অৰ্থাৎ ইনষ্টিটিউট অফ হিউমেন বিহেভিয়াৰ এণ্ড এলাইড ছায়েন্সত চিকিৎসা কৰোৱা হয়। 2009 চনত তাৰ পৰা তেওঁ ওলাই আহে আৰু ঘৰতে থাকিবলৈ লয় আৰু আমেৰিকাৰ পৰা অনা কিছুমান কিতাপ ঘৰতে পঢ়ি থাকে আৰু এখন কাগজত সদায় তেওঁক কিবা নহয় কিবা পেঞ্চিলেৰে লিখি থাকে। 2019 চনৰ 14 নৱেম্বৰ তাৰিখে পাটনাত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যু হোৱাৰ সময়ত ছ'চিয়েল মিডিয়াত এখন ফটো বহুত বেছিকৈ ভাইৰেল হৈছিল, য'ত তেওঁৰ পৰিয়ালে এখন চৰকাৰী এম্বুলেন্সৰ বাবে কষ্টত ভুগিব লগা হৈছিল। ফটোত ভাইৰেল হোৱাৰ বাবে বিহাৰ চৰকাৰে নিজৰ দুখ লুকুৱাবলৈ এখন এম্বুলেন্স পঠিয়াই দিয়ে আৰু নাৰায়ণদেৱক ৰাজকীয় সন্মানেৰে অন্তিম মুখাগ্নি কৰে। ডক্টৰ বশিষ্ঠ নাৰায়ণ সিঙক গণিতজ্ঞ জন এফ নাৰ্ছৰ লগত তুলনা কৰা হয়। জন এফ নাৰ্ছৰো এই চিজোফ্ৰেনিয়া ৰোগত আক্ৰান্ত হৈছিল, কিন্তু পাৰ্থক্য এটাই, তেওঁ চিকিৎসা কৰি ভাল কৰা হ'ল, আনফালে নাৰায়ণদেৱৰ নহ'ল। বশিষ্ঠ নাৰায়ণ এনে এজন মানুহ আছিল যিয়ে সকলো ক্ষেত্ৰতে নিজকে সময়ে সময়ে প্ৰমাণ কৰি যাব লগা হৈছিল, কিন্তু দুৰ্বল সুবিধা, নিজ জীৱনৰ সমস্যা আৰু সমাজৰ বলিয়ামি কথাই তেওঁক ভাঙি পেলালে। এইটো দেশৰ বাবে দুৰ্ভাগ্য নহয় যদি আৰু কি হয়? যিজন ব্যক্তিয়ে বিশ্বতে ভাৰতৰ নাম উজ্বলাবলৈ সক্ষম হৈছিল, সেই ব্যক্তিজনক মৃত্যুৰ সময়ত 2 ঘণ্টালৈকে কোনো এখন এম্বুলেন্স আহি নাপালে। এইটো কেৱল বশিষ্ঠ নাৰায়ণৰে নহয়, সমগ্ৰ দেশৰ বাবে এটা লোকচান। কিজানি আজি যেনেকৈ এলবাৰ্ট ষ্টাইনক পূজে, তেনেকৈ কালিলৈ হয়তো বশিষ্ঠ নাৰায়ণ সিঙকো পূজিলে হয়। বন্ধুসকল, এই ভিডিঅ'টি যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে এনেকুৱা অৱনতি আন এজন প্ৰতিভাশালী ভাৰতীয়ৰ লগত নহয়। মই আৰু চেষ্টা কৰিম এনেধৰণৰ ভিডিঅ' আনিবলৈ। বৰ্তমান ধন্যবাদ, সকলো ভালে থাকিব।